हेलो एभ्रिवान আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মাজনী ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা হোম ৰেমেডি। তাতে কি আছে চাও বলকচোন। আমাক লগা দৰকাৰী বস্তুখিনি আমি চাই লওঁ বলকচোন। আমাক প্ৰথমে লগা বস্তুটো মেইন বস্তুটো হৈছে এয়া বেচন, সকলোৰে পাকঘৰত থাকে। তাৰ পিছত লাগিব মৌ, এইটো সকলোৰে ঘৰতে থাকে। আমাৰ পাকঘৰত যিখিনি দৰকাৰী বস্তু হয় সেইখিনি বস্তুৱেদি আজি আমি স্কিন কেয়াৰ কৰিম। আৰু এতিয়া যিহেতু ঠাণ্ডাৰ ছিজন ন, ঠাণ্ডাৰ ছিজনত সকলোৰে ঘৰতে থাকে। এইটো হৈছে কমলা লাগিব। তাৰপিছত লাগিব এল'ভেৰা। এইটো এটা এল'ভেৰা পাত, মই এইটো ছিঙি নিজৰ ঘৰৰ পৰাই আনিছিলোঁ। মই লগাম বুলি ভাবি আছিলোঁ। এইটো যিটো এল'ভেৰা এইটো পাত হ'লে বেছি ভাল হয়, কাৰণ বজাৰত পোৱা কিছুমান জেল পায় ন, সেই জেলবিলাক আপোনালোকৰ এনেকুৱা পাত নাথাকিলে জেলটো ব্যৱহাৰ কৰিব পাৰে। এই পাতটোত বেছি মানে ভাল হয় আৰু গুণাগুণটো বেছি ভাল হয়। আৰু শেষত লাগিব এইটো সকলোৰে ঘৰত থাকে। আজিকালি সকলোৱে স্কিন কেয়াৰত এইটো এড কৰে ন, স্কিন কেয়াৰত। এয়া মই ইয়াত লৈছোঁ বেচন 2 চামুচ। তাৰপিছত এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম, ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ বেচন লৈছোঁ। আৰু আপোনালোকে এটা কথা মন কৰিব, যাতে আপোনালোকে ব্যৱহাৰ কৰা পাত্ৰটো চিচাৰৰ বা প্লাষ্টিকৰ হয়, নহ'লে এচিড হৈ যোৱাৰ সম্ভাৱনা থাকে ন। কাঁহৰ পাত্ৰ বা বেলেগ ধৰণৰ ধাতুৰ পাত্ৰ ব্যৱহাৰ নকৰিব আপোনালোকে ইয়াত। আৰু আমি এতিয়া ইয়াত ব্যৱহাৰ কৰিম কমলা। এতিয়া ঠাণ্ডা দিনত সহজতে উপলব্ধ হয়, যিহেতু ঘৰতে থাকে। তাকে আমি এতিয়া স্কিন কেয়াৰ হিচাপে তাকে কমলাৰ ৰসটো ইয়াত দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু কমলা মানুহে মুখত ব্যৱহাৰ কৰাৰ উপৰিও এতিয়া যিহেতু ছাল তালবোৰ শুকাই থাকে ন আমাৰ, সেইকাৰণে বহু পৰিমাণে কমলা খাব লাগে। এয়া মই গুচাই লৈছোঁ। গুচাই লৈ ধুনীয়াকৈ ইয়াতে ৰসখিনি ইয়াত মিহলাম। চাব, গুটিখিনি ইয়াত পৰিব নিদিব। গুটিখিনি থাকিলে অকণমান অসুবিধা হয়। এনেকৈ চাফা কৰি ল'ব, চেপি ল'ব, আৰু আপোনালোকে যিটো বস্তু এইটোত পেষ্ট হিচাপে ব্যৱহাৰ কৰে ন, তাত আপোনালোকে পানী ব্যৱহাৰ কেতিয়াও নকৰিব। পানী ব্যৱহাৰ কৰিলে তাৰ গুণাগুণটো বহুত কমি যায়। পানী ব্যৱহাৰেই কৰিব নালাগে। আপোনালোকে দৰকাৰ পৰিলে গোলাপ জল ব্যৱহাৰ কৰিব। সৰহকৈ কমলাৰ ৰসখিনি উলিয়াই ল'ব এনেকৈ। আজি যিহেতু মেইন বস্তুটোৱে হৈছে কমলাৰ ৰসতে আজি আমি এই পেষ্টটো বনাম। এয়া মই কমলাৰ ৰসখিনি উলিয়াই ল'লোঁ। কমলাৰ ৰসখিনি উলিওৱাৰ পিছত ভালকৈ এনেকৈ মিলাই ল'ব, যাতে ইয়াত কোনো ধৰণৰ গোটা ভাৱটো থাকি নাযায়। থাকি গ'লে মুখত লগাবলৈ বহুত বেয়া হয়। এয়া ভালকৈ একদম স্মুথলি এটা পেষ্ট বনাই ল'ব এনেকৈ। আৰু ইয়াত পানী ব্যৱহাৰ আপোনালোকে কেতিয়াও নকৰিব দেই। পানী ব্যৱহাৰ কৰিলে তাৰ গুণাগুণবোৰ একেবাৰে নাইকিয়া হৈ যায়। এয়া মই ভালকৈ একদম স্মুথলি এটা পেষ্ট বনাই লৈছোঁ। এতিয়া ঠাণ্ডাৰ দিনত একেবাৰে স্কিনৰ বহুত সমস্যা হৈ যায়। কিছুমানৰ শুকাই যায়, কাৰোবাৰ ক'লা দাগ পৰে। সেই সকলো সমস্যাৰ বাবে এইটো সকলো স্কিনতে আপোনালোকে লগাব পাৰে। সকলো স্কিনৰ কাৰণে এইটো বেষ্ট হয়। আপোনালোকে ব্যৱহাৰ কৰি চাব। যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকে নিশ্চয় জানেই ইয়াৰ কেনেকুৱা এটা বেনিফিট পায় ন। আপোনালোকে চাই থাককচোন ভিডিঅ'টো আগলৈ মোৰ। এতিয়া আমি ইয়াত এড কৰিম এল'ভেৰা। এইটো মোৰ বহুত দিন হৈ গ'ল আনি থোৱা, আজি 2 সপ্তাহমানেই হ'ল। বতৰ বেয়া আছিলে, জানুৱাৰী আছিলে, সকলোতে ব্যস্ত থাকোঁতে আৰু আমাৰ মাইকী মানুহৰ এটা ডাঙৰ প্ৰব্লেম হৈছে নিজৰ প্ৰতি কেয়াৰ নোলোৱাৰ ফলত সকলোৰে বহুতো প্ৰব্লেম আহি পৰে। লাষ্টতহে সেই প্ৰব্লেমটো ভালকৈ আৰু বহুত ডাঙৰ প্ৰব্লেম হিচাপে গঢ় লৈ উঠে। সেয়াই এইটো হৈছে ঘৰৰে এল'ভেৰা হয়। আৰু আপোনালোকে যদি ঘৰত এল'ভেৰা নাথাকিলে আপোনালোকে দোকানত এই পতঞ্জলি এল'ভেৰাটো বেছি ভাল হয়, মই সেইটো ব্যৱহাৰ কৰোঁ। তাৰপিছত সেই এল'ভেৰাটো আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে। মোৰ যিহেতু ঘৰতে আছে এল'ভেৰা, সেইকাৰণে মই ঘৰৰ এল'ভেৰাকে ইয়াত এড কৰিম।
এখন কাটা চামুচ লৈছোঁ কাটা চামুচখনেৰে ইয়াৰ জেলটো অলপ উলিয়াই লওঁ আৰু এটা কথা এল'ভেৰা আপোনালোকে কিছুমানে খালীকৈ ব্যৱহাৰ কৰে কিন্তু এল'ভেৰা কেতিয়াও খালীকৈ ব্যৱহাৰ কৰিব নালাগে কাৰোবাৰ বহুতো আজিকালি মানে প্ৰায় মানুহৰে চেঞ্চিটিভ স্কিন হয় চেঞ্চিটিভ স্কিনত খালীকৈ এল'ভেৰা লগালে খজুতি এটা হোৱা দেখা যায় সেয়েহে আপোনালোকে কেতিয়াও অকল সুধাকৈ এল'ভেৰাটো ব্যৱহাৰ নকৰিব ইয়াত মই অকণমান এল'ভেৰা জেল ইয়াত এড কৰিছোঁ এনেদৰে এখন কাটা চামুচ ল'ব লৈ পেলাই এনেকৈ কৰি দিব কৰি দিলে ধুনীয়াকৈ একদম ওলাই যাব এতিয়া মই ইয়াত এল'ভেৰাখিনি দিলোঁ এল'ভেৰাখিনি দিয়াৰ পিছত বহুত এনেকৈ বিজলোৱা নিচিনা হৈ গৈছে বস্তুটো দেখিছেনে এতিয়া ভালকৈ ফিটিব লাগিব একদম যিমান ভালকৈ পাৰে সিমান স্মুথলি এটা পেষ্ট বনাব একদম যিমান ভালকৈ হয় সিমান ভাল হ'ব এনেদৰে আৰু এটা কথা মন কৰিব আপোনালোকে এল'ভেৰা পাতটো যাৰ ঘৰত আছে এল'ভেৰা পাত কাটি আনোতে এটা হালধীয়া পানী ওলায় সেই হালধীয়া পানীটো ভালদৰে যাবলৈ দিব যোৱাৰ পাছত ধুব দৰকাৰ পৰিলে 2-3 ঘণ্টা বা কেতিয়াবা এদিনো ৰাখি দিব ৰখাৰ পিছত আপোনালোকে খাই ব্যৱহাৰ কৰে তেতিয়া কৰিলে কোনো ধৰণৰ প্ৰব্লেম নহয় কিছুমানে কয় ন হালধীয়া পানীটোত তাত বহুত বিষাক্ত পদাৰ্থ থাকে আপোনালোকে সেইটো ইমান মন কৰিব বহুত হালধীয়া আৰু কিবা বহুত লেতেৰা টাইপৰ গোন্ধাই বস্তুটো মই মানে সহ্য কৰিব নোৱাৰোঁ বস্তুটো আপোনালোকে অকণমান চাই চিতি পেলাই সেইটো বস্তু ব্যৱহাৰ কৰিব আৰু এয়া মোৰ হৈছেগৈ আৰু ধুনীয়াকৈ ইয়াত মই ব্যৱহাৰ কৰা বস্তুকেইটা কমলা আছিলে তাৰপিছত এল'ভেৰা পাত আছিলে তাৰপিছত এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম 1 চামুচ মৌৱে স্কিনটো এতিয়া যিহেতু আমাৰ স্কিনটো শুকাই যায় ন এতিয়া ঠাণ্ডাৰ ছিজন হয় ন সেই মৌটো ব্যৱহাৰ কৰিলে স্কিনটো এটা সতেজতা আহে সেইকাৰণে আমি ইয়াত ব্যৱহাৰ কৰিম 1 চামুচ মৌ এয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ পুৰা ফুল 1 চামুচ মৌ ইয়াত ধুনীয়াকৈ এড কৰি দিম ধুনীয়াকৈ বাবলছ নোহোৱাকৈ ধুনীয়াকৈ একদম আপোনালোকে যেনেকৈ কেক বনাবৰ কাৰণে এই বস্তুটো বেটাৰটো বনাই ন তেনেকৈ এইটো মুখত ঘঁহিবৰ কাৰণেও এই বস্তুটো এনেকৈ ধুনীয়াকৈ স্মুথলি বনাই ল'ব ইয়াতে মৌখিনি মিলাই দিলোঁ তাৰপিছত আৰু আপোনালোকক মই কৈছিলোঁ ভিটামিন ই কেপচুল দিবৰ কাৰণে ইয়াত এটা কথা আছে যাৰ স্কিনত বেছিকৈ ফেচিয়েল হেয়াৰ থাকে সেইসকল লোকে ভিটামিন ই কেপচুলটো ফেচত ব্যৱহাৰ নকৰিব কাৰণ ফেচত ভিটামিন ই কেপচুলটো ব্যৱহাৰ কৰি দিলে স্কিনত যিটো আমাৰ স্কিনৰ হেয়াৰ থাকে ন সেই হেয়াৰটো বেছিকৈ হৈ যায় সেইকাৰণে মোৰ স্কিনত যিহেতু ফেচিয়েল হেয়াৰ বেছিকৈ আছে সেইকাৰণে মই এই ভিটামিন ই কেপচুলটো ব্যৱহাৰ নকৰোঁ মই এইটো অকল মাথাৰ হেয়াৰৰ কাৰণেহে ব্যৱহাৰ কৰোঁ তাকে এতিয়া এই স্মুথ পেষ্টটো আমি এতিয়া মোৰ ফেচত এপ্লাই কৰিম এনেকুৱা টাইপৰ হৈ যাব বস্তুটো আপোনালোকে পাৰিলে হাতেৰে বস্তুটো এনেকৈ এপ্লাই কৰিব যিসকলে ব্ৰাছ ব্যৱহাৰ কৰে মানে ব্ৰাছেও ভালেই হয় কিন্তু যিবিলাক আমাৰ প'ৰ্ছ আছে ন সেই প'ৰ্ছবিলাকত ব্ৰাছেদি এপ্লাই কৰিলে ভালদৰে সোমাই নাযায় সেয়েহে পাৰিলে হাতেৰে ব্যৱহাৰ কৰিব হাতেৰে ব্যৱহাৰ কৰিলে বহুত ভাল হয় মই হাতেৰে ব্যৱহাৰ কৰি পৰি গৈছোঁ কমলা ৰসটো অকণমান বেছি হ'ল আপোনালোকে চাই ল'ব মানে মই প্ৰথমতে কৰোঁতে ভালেই দেখিছিলোঁ মানে যেতিয়া মৌটো দি দিলোঁ বেছি পনীয়া হৈ গ'ল বস্তুটো চাই ল'ব আৰু মোৰ এনেকৈ মোবাইলত কথা কোৱা ব্লগ বনোৱাৰ কোনো কেতিয়াও অভ্যাস নাই সেয়েহে মই ইমান ভালদৰে আপোনালোকক বুজাব পৰা নাই আপোনালোকে গম পাইছেই চাগে মই কওঁতে আৰু আপোনালোকে মন কৰিব চকুৰ এই এৰিয়াটোত যাতে নালাগে এই এৰিয়াটোত লাগিলে কি হয় যেতিয়া শুকাই গ'লে আপোনালোকৰ এইখিনিত ৰিংকল কৰিব পাৰে সেইকাৰণে আপোনালোকে লগাওঁতে অকণমান সাৱধান হ'ব যাতে চকুৰ ওচৰত নাপায়গৈ বস্তুটো আৰু আপোনালোকে লগাওঁতে অকল মুখখনতে নলগাব ডিঙিত লগাব পাৰিলে থাকি যোৱাখিনি হাততো লগাই দিব কাৰণ অকল মুখখনত বগা হ'লে নহ'ব নহয় স্কিনটো ভাল হ'লে নহ'ব নহয় যদি
মুখৰ ৰং বোলে বগা হ'ল, ডিঙিৰ ৰংটো ক'লা হ'ল, দেখিবলৈ বেয়া দেখাব ন, সেইকাৰণে ধুনীয়াকৈ ডিঙিটো ব্যৱহাৰ কৰি দিব বস্তুখিনি। মই কিন্তু বহুত এলাহ কৰোঁতে অকণমান বেয়া হৈ গৈছে স্কিনটো। আপোনালোকে এলাহ নকৰি পেলাই অকণমান সময় উলিয়াই বস্তুটো ব্যৱহাৰ কৰিব, আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। স্কিনত গ্ল'য়িং আহিব, স্কিনৰ যিখিনি প্ৰব্লেম থাকে, ডাৰ্ক চাৰ্কল থাকে, সেইবিলাক সকলোবিলাক আঁতৰি যাব। আপোনালোকে সপ্তাহত এদিন হ'লেও ব্যৱহাৰ কৰকচোন, আপোনালোকে সুফল পাব। এয়া মই লগাই লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। মই পটাপট লগাই লওঁ। এয়া এতিয়া মোৰ মুখখন অলপ শুকাইছে। বেছি আপোনালোকে শুকাব নিদিব, শুকাই দিলে স্কিনটো অকণ কোচ খাই যায় ন, কোচ খাবলৈ নিদিব আপোনালোকে। আৰু যেতিয়া লগাই থাকিব তেতিয়া কেতিয়াও কথা নক'ব, কথা কৈ থাকিলে স্কিনৰ কাৰণে অকণ বেয়া হয়। এতিয়া মই মুখখন ধুনীয়াকৈ ধুই আহোঁ, ধুই অহাৰ পাছত আপোনালোকক দেখাই আছোঁ। হেল্ল' এভৰিৱান, মই এতিয়া ধুনীয়াকৈ মুখখন ধুই আহিছোঁ। মুখখন ধুই অহাৰ পিছতে আপোনালোকে দেখিছে ন, অকণমান হ'লেও কিবা এটা পৰিৱৰ্তন হয় ন, সাংঘাতিক কিবা এটা নহয়, কিন্তু অকণমান হ'লেও কিবা এটা আপোনালোকে স্কিনত ইমপ্ৰুভ পাবই। এয়া মই তাকে মুখখন ধুনীয়াকৈ ধুই আহিছোঁ, ইমান চফ্ট লাগিছে নহয় মুখখন। এতিয়া ধুনীয়াকৈ মুখখন ধুই অহাৰ পাছত অকণমান মইশ্চাৰাইজাৰ ভালকৈ, এতিয়া যিহেতু ঠাণ্ডা দিন, মইশ্চাৰাইজাৰ ভালকৈ ব্যৱহাৰ কৰিব। মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে ভাল ছানস্ক্ৰীম এটা ব্যৱহাৰ কৰিব। কাৰণ ঠাণ্ডা দিন বুলি বহুতে ছানস্ক্ৰীম ব্যৱহাৰ নকৰে, কিন্তু সেইটো কথা নহয়। আপোনালোকে ছানস্ক্ৰীম ঘৰত থাকিলেও ব্যৱহাৰ কৰিব, বাহিৰলৈ গ'লেতো ব্যৱহাৰ কৰিবই লাগে। ঘৰতো আপোনালোকে ছানস্ক্ৰীম ভালদৰে ব্যৱহাৰ কৰিব। আৰু এটা কথা কওঁ, মই আগতে ক'বলৈ পাহৰি গ'লোঁ, এই যিখিনি মই বস্তু ব্যৱহাৰ কৰিলোঁ, তাৰ ব্যৱহাৰ কৰাৰ আগত আপোনালোকে ধুনীয়াকৈ ফেচ ৱাছ কৰি মুখখন চাফা কৰি ল'ব, তাৰ পাছতহে এই বস্তুখিনি ব্যৱহাৰ কৰিব। ইমানেই আছিলে মোৰ ভিডিঅ'টো। আপোনালোকে যদি মোৰ ভিডিঅ'টো অকণমান হ'লেও চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবতো আগলৈ মই এনেদৰে স্কিন কেয়াৰৰ ভিডিঅ' কিছুমান লৈ আহিম।